নমস্কাৰ বন্ধুসকল। আজি আমি গৈ আছোঁ কলিকতাৰ হাওৰা ব্ৰিজৰ ওপৰেৰে, কিন্তু গাড়ীত নহয়, খোজকাঢ়ি হাওৰা ব্ৰিজৰ ওপৰেৰে গ'লে কিমান মজা লাগে সেইটো কেৱল যোৱাজনেহে বুজি পায়। হাওৰা ব্ৰিজত খোজ কঢ়াৰ যিটো মজা, সেই মজাটো আপুনি এবাৰ নাহিলে অনুভৱ কৰিব নোৱাৰিব। বেছি সময় নালাগে, 15 পৰা 20 মিনিট সময়। দলংখনৰ দুয়ো কাষে দুটা ফুটপাথ আছে, খুবেই আহল বহল। মানে আমাৰ ইয়াৰ সৰু সুৰা এটা ৰাস্তাৰ নিচিনা, গাড়ী যাব পৰা ৰাস্তাৰ নিচিনা। মানে ইমান যান জঁট, ইমান ভিৰ। ইয়াৰ প্ৰায়ভাগ মানুহবিলাকে খোজকাঢ়িয়ে পাৰ হয়। ৰাতিপুৱা সেইবিলাক মানুহ ইয়াত মানে কাম কৰিবলৈ আহে, ইটো পাৰৰ পৰা সিটো পাৰলৈ যায়, সিটো পাৰৰ পৰা ইটো পাৰলৈ আহে। সেই মানুহবিলাকে প্ৰায়ে খোজকাঢ়ি যোৱা আমি দেখা পাওঁ, কাৰণ মই কলিকতালৈ আহি থাকোঁ। মাহত 2-3 বাৰ আহোঁ বুলি ক'লেও মানে ভুল নহয়। সেইকাৰণে বহুত এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই মানে এইখিনি ক'লোঁ। প্ৰায় ইয়াত মানে বাহিৰৰ পৰ্যটকবিলাকতো আহি ইয়াৰ যিখিনি লোকেল মানে আশে পাশে গাঁৱৰ পৰা যিখিনি মানুহ আহে কলিকতাত কাম কৰে, সেইখিনি মানুহ হাওৰা ব্ৰিজ পাৰ হৈ সেইপিনে আপোনাৰ বড় বজাৰ আছে, বাবুঘাট আছে, বিভিন্ন ধৰণৰ ঠাইলৈ কামলৈ ওলাই যায়। আৰু যিখিনি মানুহ ৰিটাৰ্ণ হৈ আহে সেইখিনিও সন্ধিয়া সময়ত এনেকৈ ভিৰ হৈ থাকে। মুঠতে দিনটো এনেদৰে ভিৰ হৈ থাকে। প্ৰায় 75 বছৰ ধৰি এই দলংখন এনেদৰে থিয় হৈ আছে। এইটো বহুত মানে গৰ্বৰ কথা। এই দলঙৰ কাৰিকৰী কৌশল খুবেই উন্নত, সেয়েহে আজি পৰ্যন্ত এই দলং বহুত সুন্দৰভাৱে আছে। চাওক কিমান ধুনীয়া ইয়াৰ কাৰিকৰী কৌশল। পশ্চিমবংগৰ মানুহসকল খুবেই কৰ্মী। তেখেতসকলে কৰ্মক কেতিয়াও সৰু বৰ দৃষ্টিৰে নাচায়। আমি আহি প্ৰায় দলঙৰ মাজভাগ পালোঁ, আৰু মাজভাগটো অকণমান উঠা আৰু দলঙৰ দুয়োটা ছাইড পৰি যোৱাৰ নিচিনা, কাৰণ দলঙৰ মাজত খুঁটা নাই, এটা খুঁটা নাই। দলঙৰ দুয়ো কাষে খুঁটা আছে। এই দলংখনৰ দুটা ছাইড পৰি যোৱা, আগফালটো পৰি যোৱা, পিছফালটো পৰি যোৱা, দুইটা ছাইড। মাজভাগটো যিটো মাজৰ ভাগটো অলপ উঠা। এই প্ৰায় আহি আমি দলঙৰ ইটো পাৰ পালোঁ। ইটো পাৰতো ইমান ডাঙৰ এইটো খুঁটা। আপুনি আগৰ সেইটো যিটো দেখিছিল সেইটো আছিল খুঁটা, আৰু এইটো এতিয়া আমি ওলাই গ'লোঁ দলঙৰ পৰা। এই দেখিছে, এই ওলাই গ'লোঁ আমি এইটো পাৰ পাই গ'লোঁ। ধন্যবাদ।